মৰ্নিং বন্ধু বান্ধৱীসকল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম কৌস্তভ আৰু বৰ্তমান মই আছোঁ বেংগলোৰত। ডেইলি ব্লগৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ব্লগ ভিডিঅ'টো মই কোম্পানীৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু কোম্পানীৰ জেনেৰেল শ্বিফ্টটো শেষ হোৱাৰ পিছত ইমান বেছি কাম নাথাকে, গাড়ীবিলাক অহাটো কমি যায়। এতিয়া মই কোম্পানীৰ পৰা ছেকেণ্ড যোনটো গুদাম আছে ইয়ালৈ আহিলোঁ। আজি বেংগলোৰত গৰমটো অকণমান বেছি, আনকালে ৰাতি মানে বতাহ মাৰি থাকে, বতাহ মাৰি থাকিলে গৰমটো ইমান নুঠে। আজি এতিয়া বতাহো মৰা নাই। মই এইফালে আছোঁ এতিয়া পিছৰখন গেটত। ইয়াত আৰু অকণমান দেৰিলৈকে মানে কাম কামত থাকিব, তাৰপৰা এইবিলাক বন্ধ কৰিব পাৰিব। কোম্পানী কেণ্টিনৰ পৰা আহিলোগৈ আৰু আজি এতিয়া গধূলিৰ কাৰণে ভাত আনিলোগৈ। ভাতৰ লগত এতিয়া আজি চব্জি আছে, এইফালে ৰঙালাও শাক, ৰঙালাও দাইল, তাৰপৰা আৰু এখন আছিলে ভেন্দি, তাৰপৰা চাম্বৰ মই অনা নাই, পাপৰ আৰু আছে এইফালে মগু বিলাহী চালাড আৰু শুকান ৰুটি দুটা আনিছোঁ। লৈছোঁ আৰু আজি ভাতৰ লগত কোম্পানীৰ পৰা চব্জি দিছিলে, ৰঙালাও আৰু বিলাহী জোল, তাৰপৰা চাম্বৰ আছিলে, চাম্বৰ এতিয়া ভাতৰ লগত চব্জি এইবিলাকে আছে। চাটাৰবিলাক পেলাই থৈ আহিলোগৈ। চাটাৰবিলাক মানে উঠাওঁতেহে সময়টো অকণমান বেছি লাগে, নমাওঁতে বৰ বেছি সময় নালাগে। আৰু এতিয়া যাওঁ কোম্পানীৰ মেইন যোনটো আজি ভাত খোৱা বাচন ধুবলৈ আছেই। আজি কোম্পানীৰ গাড়ী আৰু দুখন আহিবলৈ আছে। গেটত মানে গাড়ী দুখন থাকে আৰু তাৰ আজি এখনো অহাই নাই এতিয়ালৈকে। বাচনকেইটা ধুই হ'ল আৰু এতিয়া বাচনকেইটা ধুই পানি চিকিউৰিটি ৰুমটোৰ আগফালেকে মানে বহি আছিলোঁ। এতিয়া অলপমান বতাহ মাৰিছে আৰু বতাহজাক মানে মাৰিলতহে এতিয়া অকণমান ভাল লাগিছে, নহ'লে গৰমটো উঠিয়ে আছিলে। আৰু আমাৰ অসমতকৈ মানে বেংগলোৰত গৰমটো অলপ সোনকালে হয়, ঠাণ্ডাও বহুত সোনকালে হয় আৰু এতিয়া মানে গৰমো।
এতিয়া এইদিন আমি দিনত ফেন লৈহে আছোঁ। কোম্পানীৰ গাড়ীখন অহাই নাই। ৰাতি এতিয়া সময়টো হৈছে 11:20। টেপৰ পানী আজি নাই অহা। ৰাতি এতিয়া মটৰ অফ কৰি দিলে, কেনৰ পানী লৈ মুখ হাতকেইটা ধুলোঁ আৰু এইদিন মানে ৰেগুলাৰ জোতা পিন্ধি থকাই হৈছে। মৰ্ণিং বন্ধু বান্ধৱীসকল, ৰাতিপুৱা এতিয়া কোম্পানীলৈ এমপ্লয় অহাৰ সময় হৈছে আৰু মই এতিয়া লাহেকৈ মুখ হাত ধুই পানি কোম্পানীৰ মেইন গেটলৈ ওলাইছোঁ। কোম্পানীত কাম আৰম্ভ হৈ গ'ল আৰু আজি ৰাস্তাটোৰ ইফালে যোনটো গুদাম আছে তাৰ ছটাৰবিলাকো অলপ সোনকালে খুলিবলগীয়া হ'ল। আজি ৰাতিপুৱা সময়ত কুঁৱলীটো অকণমান মাৰিছিলে। কোম্পানীত যেতিয়া মানে কাম কৰিবলৈ মানুহ আহিছে তেতিয়া চেক কৰিবলৈ যাওঁতে অকণমান ঠাণ্ডা লাগিছিলে। ৰাতিপুৱা সময়টো হৈছে এতিয়া 7:20 আৰু মই আছোঁহি কোম্পানীৰ বেক চাইডে থকা গুদামটোত। ইয়াৰ পৰা এতিয়া কোম্পানীলৈ বস্তু নি আছেহি আৰু ইয়াত মানে কাম কৰা মানুহ আহে ৰাতিপুৱা 8টা বজাত আৰু এঘণ্টাৰ পিছত ইয়ালৈ মানুহ আহিব। এতিয়া মানে বস্তুবিলাক নি আছেহি আৰু মানুহ নথকাৰ কাৰণে মই ইয়ালৈ আহিবলগীয়া হ'ল আৰু অকণমান সময় পিছতে কেণ্টিনৰ গাড়ীও আহিব। কোম্পানীলৈ ৰাতিপুৱা এতিয়া ব্ৰেকফাষ্টৰ গাড়ী আহিলে আৰু মই ওলাইছোঁ কেণ্টিনলৈ আৰু আজি এতিয়া ব্ৰেকফাষ্টত কি আনিছে চাওঁগৈ ব'লক।
কোম্পানী কেণ্টিনৰ পৰা আহিলোগৈ আৰু আজি এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্টত আনিছে ভাতৰ পৰাই বনাইছে মটৰ বিলাহী তেনেকৈ মিক্সকৈ, তাৰপৰা আছে লগত নাৰিকলৰ চাটনি। মই এয়া আনিছোঁ মোৰ পিছত মানে যোনজন মানুহ আহিব তেওঁৰ কাৰণে। মোৰ কাৰণে কালি ৰাতি কোম্পানীৰ কেণ্টিনৰ পৰা আনি থোৱা শুকান ৰুটি আছে। চাটনি আনিবলৈ মানে এক্সট্ৰাকৈ আৰু একো নাই হ'লে টিফিনৰ হাইতে ইয়াতে ছাইডত লৈ আহিলোঁ। চাটনি এইফালে নাৰিকলৰ, তাৰপৰা ভাত মানে মিক্সকৈ বনোৱা ভাত। এতিয়াৰ পৰা 5টা বজালৈকে মানে কণ্টিনিউ কাম হ'ব। আৰু শনি এই দুটা বাৰত মানে গাড়ীবিলাক অলপ কম আহে, আৰু আজি হৈছে শুকুৰবাৰ আৰু শনিবাৰে মানে 12টা বজালৈকেহে বাহিৰৰ পৰা লোড কৰিবলৈ গাড়ীবিলাক আহে। 12টা বজাৰ পিছত মানে ইমান গাড়ী নাহে, আৰু আজি এতিয়া ৰাস্তাটো ইমান গাড়ী নাই। ৰুটি খাবলৈ আহিলোঁ আমাৰ কোম্পানীৰ আগফালে থকা হোটেলখনত। ৰুটি কানি কোম্পানীৰ কেণ্টিনৰ পৰা লৈ থয়, ইয়াৰ পৰা এতিয়া ল'ব আমলেট এটা। ইয়াত মানে চব্জিটো এক্সট্ৰাকৈ নিদিয়ে, পুৰিখিনি বিকি শেষ হ'লে চব্জিটো দিয়ে। চব্জি বিচাৰিছিলোঁ, চব্জি নিদিয়াৰ কাৰণে এতিয়া আমলেট ল'বলগীয়া হ'ল।
মোবাইলটোৰ ডিছপ্লেখন চেঞ্জ কৰি আনিলোগৈ আৰু আজি এইবাৰে সিহঁতি সেইটো মোবাইল মোৰ 3বাৰ ডিছপ্লে চেঞ্জ কৰা হৈ গ'ল আৰু একেবাৰে লাষ্টত মানে এতিয়া এমাহমানৰ আগত মই ডিছপ্লেখন চেঞ্জ কৰিছিলোঁহে। বনাবলৈ লৈছিলোঁ আৰু ভিডিঅ' বনাবলৈ লওঁতেই পকাত মানে ডাইৰেক্ট পৰিলে আৰু দুদিনমান আগতে পৰি মানে অলপ অলপ ডিছপ্লে টাচ আহি আছিলেই আৰু আজি একেবাৰে টাচ নোহোৱা হৈ গ'ল। মৰ্ণিং বন্ধু বান্ধৱীসকল, মোৰ নাম কৌস্তভ আৰু বৰ্তমান মই আছোঁ বেংগলোৰত ডেইলি ব্লগৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা অকণমান ওলাই আহিছিলোঁ আমাৰ ৰুমৰ ওচৰত থকা ফিল্ডখনলৈ। এতিয়া ৰাতিপুৱা খাই যাবলৈ এতিয়া কালি বনাই থোৱা ঠাণ্ডা ভাত আছে আৰু চব্জি বনোৱা নাই। ঠাণ্ডা ভাতৰ লগত খাবলৈ লেজ দুপেকেট আনিলোগৈ। কোম্পানীৰ ভিতৰত কাম হৈ থাকিব, লোডিঙৰ কাম আজি নহয়। 12-1মান বজালৈকে মানে লোডিং হ'ব। তাৰপিছৰ পৰা মানে গাড়ী আৰু নাহে।
অকণমান সময়ৰ পিছতে কেণ্টিনলৈ যাম ভাত খাবলৈ। মই এতিয়া মা আহিলে। বেলেগ ৰুমৰ পৰা চব্জি একো অনা নাই, কোম্পানীৰ কেণ্টিনৰ পৰা মানে অনা চব্জিকে খাব লাগিব। জাবৰ নিয়া গাড়ী কোম্পানীলৈ আজিও আহিছে। আজি এতিয়া প্ৰথম গাড়ীখন লোড কৰিবলৈ আহিছোঁ। গাড়ীখন লোড কৰি হোৱাৰ পিছত আকৌ জাবৰ হেৰি লোড কৰিবলৈ আহিব লাগিব। ৰিচিপ্ট দিলে এতিয়া আকৌ কোম্পানীলৈ যাওঁ। এইবাৰ বস্তুৱেদি ৱেইট কৰিবলৈ আহিছোঁ।
আকৌ দিব লাগিব।